এতিয়া আমি যাম নেক্সট লোকেশন দ্যাট ইজ কি আছে সেভেন সিস্টার কি হয় এটো সেভেন সিস্টার ওয়াটারফল সেভেন সিস্টার ওয়াটারফল যাম চলো আমি আহি পালো এতিয়া সেভেন সিস্টার ওয়াটারফল সেভেন সিস্টার বুলি কৈছে কাৰণটো হৈছে এই তাৰ যি ওয়াটাৰফল আছে ওয়াটাৰফল দেখাই দিব পাৰে নেকি এই যে ওয়াটাৰফল আছে এটো মানে সাতটা ওয়াটাৰফল সেকেন্ড সেভেন সিস্টার বুলি কৈছে সাতটা আছে এটা ওয়াটাৰফল ইকো পাৰ্কৰ আমি ইকো পাৰ্কৰ পৰা নামি আহিছে আৰু বাকি সাতটা মানে ওয়াটাৰফল আছে এটো কাৰণে এক সেভেন সিস্টার ওয়াটাৰফল বুলি কহতা है इसको इसलिए सेवन सिस्टर वाटरफॉल फ्रेंड्स আপোনালোকক মই দেখুৱাই দিছোঁ এইটো সেভেন সিস্টার ওয়াটারফলেই হয় আমি আসলতে এই পৰিৱেশটো আমি দেখা নাপালে এই পৰিৱেশটো আসল দেখা পাবৰ কাৰণে এটা সময় আছে এটো হৈছে বাৰিষা সময় যেনেকৈ ওয়াটাৰ ষ্ট্ৰীমবিলাক মানে পানীৰে ভৰ্তি হৈ থাকে এইখিনি সময়ত আসলতে এনেকুৱা ওয়াটাৰফল দেখিব পোৱা যায় প্লাস লগতে যেটো ডাৱৰৰ খেলটো এইখিনি সময়তে দেখিব পোৱা যায় ডাৱৰৰ খেলটো প্ৰায় হয় কিন্তু পানীৰ যেটো পানীৰ ফ্লোটো আপোনাৰ বাৰিষা কালতে বেছিকৈ বাঢ়ি যায় গতিকে এইখিনি সময়তে ভালকৈ দেখা পোৱা যায় এই সেভেন সিস্টার ওয়াটারফল আসলতে ইয়াত সাতটা স্ট্ৰীম আছে লগ বহুত দেখা পাইছে আপোনালোকে কিন্তু আসলতে সাতটা স্ট্ৰীম আছে সাতটা স্ট্ৰীমৰ কাৰণে এইটো সেভেন সিস্টার ওয়াটারফল বুলি আসলতে কোৱা হয় কিন্তু ইয়াত হ'লেও কথিত মানুহে বহুত কিবাকিবি কথা কয় কি কয় কি নকয় আমি ইয়াত শুনিছোঁ গতিকে আপোনালোকক মই জনাই আছোঁ গতিকে প্ৰথমতে এই ওয়াটারফলটো আপোনালোকক দেখুৱাইছোঁ তো চাওক এবাৰ Don't play with my heart. Just let me go. Please let me go. You like to love so hard and then you throw it away. You like to open skies and then you blame it on me. You're someone I can never be with. You joke about my flaws and weaknesses. মানে কথাটো হ'ল আমি মাত্ৰ চাই আহিলোঁ সেভেন সিস্টার ওয়াটারফল মানে অসমীয়াত হ'ব সাতভনী জলপ্ৰপাত এই সাতভনী জলপ্ৰপাত যে সেভেন সিস্টার ওয়াটারফল এটা হেনো কাহিনী জড়িত হৈ আছে এই কাহিনীটো আমাৰ এই পপি বাইদেউ এই বাইদেউজনীয়ে ভালকৈ জানে এই কাহিনীটো আমাক ক'ব বাইদেউ কাহিনীটো কি আছিলে এইটো সাতভনী ওয়াটারফল যে নাম হ'ল কাৰণটো কি সাতভনী ওয়াটারফল আমি আগতে মানে মাহঁতে কোৱা কথা বা আইতাহঁতে কোৱা কথা আৰু সেইটো হৈছে মানে সাতজনী ভনীয়েকে ইয়াতে একেলগে সুইসাইড কৰিছিলে ইয়াৰে এই জায়গাখন নাম আগতে বেলেগ আছিলে হয়তো কিন্তু যেতিয়া তেওঁলোকে সুইসাইড কৰিলে তো ইয়াতে মানুহখিনিয়ে মানে এই জায়গাখিনিৰ নাম সেভেন সিস্টার ওয়াটারফল কৰিছিল এই সাত ভনী মানে একে নিজৰ ভনীয়েক সাতজনী একেলগে সাতজনী ভনীয়েকে মানে একেলগে সুইসাইড কৰিলে কাৰণটো কিবা জানে নেকি কিহৰ কাৰণে সুইসাইড কৰিছিলে কাৰণটো তেওঁৰ যিটো মানে মাক আগৰ যিজনী মাক আছিলে মাকে নিজৰ মাকজনী মানে 2 নম্বৰটো বিয়া পাতিছিলে 2 নম্বৰ বিয়া পাতে বাপেকে মানে ষ্টেপফাদাৰ দ্বিতীয় বিবাহ কৰিছিলে মাকে তো সেই দ্বিতীয় বিবাহ কৰোতে যিটো যিজন দেউতাক আছিলে বাপেক আছিলে সেই বাপেকে হাজবেণ্ড মানুহজনী হাজবেণ্ড আৰু সিজনী মানে ছোৱালী এই সেভেন সিস্টাৰ ছোৱালীজনী সিজনীৰ কথা নজনাকে বাপেকে এই সাতজনীকো মানে বেয়া চকুৰে চাই গৈছিলে আৰু সেই কাৰণে নিৰ্যাতন চলাইছিলে মানে নিৰ্যাতন মানে আমি ক'ব পাৰো কথাটো এই সাতজনী ভনীয়েকে মাকক মুখ খুলি ক'ব নোৱাৰিছিলে কাৰণ মাকৰ গিৰিয়েক আছিলে সেইজন সেইকাৰণে মাকক ক'ব নোৱাৰাৰ কাৰণে সাতজনী একেলগে ইয়াতে আহি সুইসাইড কৰিছিলে আৰু সেই কাৰণে এই জায়গাখিনিৰ নাম এই ফলছ কেইটাৰ নাম এই জলপ্ৰপাতকেইটাৰ নাম হৈছে সেভেন সিস্টার ওয়াটারফল মানে এই মানুহজনীৰ দ্বিতীয় স্বামীয়ে জীয়েকজনী আগৰ স্বামীৰ মানে জীয়েকজনীক মানে বেয়া চকুৰে চাইছিলে মানে নিৰ্যাতন ৰেপ কৰিছিলে সম্ভৱ শাৰীৰিক নিৰ্যাতন চলাইছিলে আৰু মাকক ছোৱালীকেইজনীয়ে মনৰ কথা কেতিয়াও ক'ব পৰা নাছিলে কাৰণ যিহেতু মাকৰ গিৰিয়েক আছিলে স্বামী আছিলে মাকক কি বুলি ক'ব সেইকাৰণে নিজে এই নিৰ্যাতনৰ পৰা বাচিবৰ কাৰণে সাতজনীয়ে একেলগে ইয়াতে সুইসাইড কৰিছিলে সঁচাই বহুত দুখ লগা কথা দেই
Seven Sisters Waterfall. বহুত দুখ আচ্ছা এইটো কাৰণে এইটো ছেভেন ছিষ্টাৰ ৱাটাৰফল হ'ল ৱাটাৰফলকেইটা সৰু যদিও মানুহ মানে বহুত চাবলৈ মানুহ আহে কাৰণ ইয়াত এটা কাহিনী জড়িত হৈ আছে আচলতে কাহিনীটো সঁচাকৈ দুখ লগা কথা কিন্তু যদি ছোৱালীকেইজনীয়ে যদি মাকক মনৰ কথাখিনি খুলি কোৱা হ'লে তেতিয়াহ'লে সম্ভৱ মানে সিহঁতে আত্মহত্যা কৰিব লগা নহ'ল হয় চাগে সেইকাৰণে মনৰ কথাবোৰ আচলতে জীয়েকহঁতে মাকক খুলি ক'ব লাগে সেইটো কাৰণে প্ৰব্লেম এটা হয় বাৰু তথাপিতো সেইটোৱে ইয়াৰ কাহিনীটো আছে অজৰ কাহিনীটো বুজি পালা ঠিক আছে বঢ়িয়া গতিকে আমি যাম এতিয়া নেক্সট লোকেশ্যন কি আছিলে নেক্সট লোকেশ্যন মৌচুমাই কেপ মৌচুমাই কেপত আমি গৈ আছোঁ গতিকে লেটছ গো